নমস্কাৰ এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ জাপানত কোভিডৰ নতুন ভেৰিয়েণ্ট KP.3 ভয়ংকৰ ৰূপ বিয়পিব পাৰে নেকি ভাৰতত কোভিড-19ক লৈ মানুহৰ মনত যদিও এতিয়া কোনো শংকা নাই তথাপিও এতিয়াও এই ভাইৰাছৰ সংক্ৰমণ শেষ হোৱা নাই বৰ্তমান জাপানত কোভিডৰ নতুন ভেৰিয়েণ্ট KP.3 ভয়ানক ৰূপ লৈছে বিগত কিছু সপ্তাহত এই ভেৰিয়েণ্টৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু জাপানত কোভিডৰ 11 সংখ্যক ঢৌৱে বিপদজনক ৰূপ লৈছে জাপানেই নহয় আমেৰিকাতো কৰোনাৰ ভেৰিয়েণ্টৰ ঘটনা বৃদ্ধি পোৱা দেখা গৈছে বৰ্তমান দেশখনত কোভিড নিয়ন্ত্ৰণত আছে কিন্তু প্ৰশ্ন হৈছে জাপান আৰু আমেৰিকাৰ কোভিড ভেৰিয়েণ্টৰ ভাৰতলৈ বিয়পিব পাৰে নেকি দিল্লীৰ মেডিকেল এছ'চিয়েশ্যনৰ প্ৰাক্তন সভাপতি আৰু জ্যেষ্ঠ চিকিৎসক ডক্টৰ অনিল বানচালে কয় যে কোভিডৰ নতুন ভেৰিয়েণ্ট অধিক সংক্ৰামক আৰু দ্ৰুতগতিত বিয়পে এতিয়ালৈ যি তথ্য পোহৰলৈ আহিছে সেই অনুসৰি জাপানত দেখা দিয়া KP.3 ভেৰিয়েণ্ট অত্যাধিক সংক্ৰামক ইয়াৰ ফলত তাৰ বহু হাস্পতাল ৰোগীৰে ভৰি পৰিছে আৰু নতুন ঢৌৰ আকাংক্ষা বৃদ্ধি পাইছে এই ভেৰিয়েণ্টত কোভিড ভেকচিন লোৱা লোকসকলো আক্ৰান্ত হৈছে KP.3 ভেৰিয়েণ্টৰ লক্ষণ পূৰ্বৰ ভেৰিয়েণ্টৰ দৰেই ইয়াৰ ভিতৰত জ্বৰ ডিঙিৰ সুৰসৰণি মূৰৰ বিষ অত্যাধিক ভাগৰুৱা অনুভৱ কৰা গোন্ধ আৰু সোৱাদ নোপোৱা আদি অৱশ্যে এতিয়ালৈ এই ভেৰিয়েণ্টক লৈ অধিক একো ক'ব পৰা নাযায় চিকিৎসকগৰাকীয়ে কয় যে কোভিডৰ যিকোনো ভেৰিয়েণ্ট এখন দেশৰ পৰা আন এখন দেশলৈ মানুহৰ জৰিয়তে বিয়পিব পাৰে আৰম্ভণিতে কোভিড চীনৰ ইয়াহানৰ পৰা আৰম্ভ হৈছিল আৰু লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল অৱশ্যে এই সময়ত ভাৰতত পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু নতুন ভেৰিয়েণ্টৰ দ্বাৰা কৰোনাৰ ঢৌ অহাৰ শংকা অধিক নাই কিন্তু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন যদি দেশত এই ভেৰিয়েণ্টৰ ঘটনা পোৱা যায় তেন্তে তাক সময় থাকোঁতে নিয়ন্ত্ৰণ কৰিব লাগিব ইয়াৰ ফলত এই ভেৰিয়েণ্টে কম লোকক সংক্ৰমিত কৰিব পাৰিব সময়ে সময়ে কোভিডৰ নতুন ভেৰিয়েণ্ট আহি থাকে আৰু আগলৈ আহি থাকিব ইয়াৰ পৰা আঁতৰত থকাটো খুবেই প্ৰয়োজন নতুন ভেৰিয়েণ্টৰ ওপৰত ফেইল হয় নেকি ভেকচিন স্বাস্থ্য বিশেষজ্ঞৰ মতে যেতিয়া কোভিডৰ নতুন ভেৰিয়েণ্ট আহে তেতিয়া ইয়াৰ ওপৰত ভেকচিনৰ প্ৰভাৱ কম হয় ভেকচিন নতুন ভেৰিয়েণ্টৰ ওপৰত কিমান কাৰ্যকৰী হ'ব এই বিষয়ে গৱেষণাৰ পিছতহে ক'ব পৰা যাব অৱশ্যে কোভিড ভেকচিন নতুন ভেৰিয়েণ্টৰ পৰা এটা পৰ্যায়লৈ ৰক্ষা কৰিব পাৰিব ইয়াৰ উপৰিও মানুহৰ শৰীৰত হাৰ্ড ইমিউনিটি বিকশিত হৈছে যাৰ বাবে নতুন ভেৰিয়েণ্টৰ সৈতে মোকাবিলা কৰাত সহজ হ'ব পাৰে কিন্তু তথাপি মানুহে সাৱধানতা অৱলম্বন কৰিব লাগিব কোনো সমস্যাৰ সন্মুখীন হ'লেই শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ধন্যবাদ